উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 দিনৰ ভিতৰতে যাওক LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ। নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম। ঘৰতে থাকি অনলাইনতে কৰিব পাৰিব এই কাম। কি কৰিব লাগিব 30 দিনৰ পূৰ্বে সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি লাইক কৰি দিয়ক। দেশৰ কোটি কোটি LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে নেকি? উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 দিনৰ ভিতৰতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহলে আপুনি পৰিব ভয়ংকৰ বিপদত। নিৰ্দিষ্ট সময়ৰ ভিতৰতে কি কাম কৰিব লাগিব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি আগতীয়াকৈ জনাই দিয়ক। লগতে আপুনি কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ ঘৰত বিনামূলীয়া ৰন্ধন গেছ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব EKYC ভেৰিফিকেশ্যন। প্ৰতিগৰাকী উজ্জ্বলা যোজনা হিতাধিকাৰীয়ে সম্পন্ন কৰিব লাগিব আধাৰ কাৰ্ড লিংক কাম কাজ। যদি এতিয়ালৈকে আপুনি LPG গেছৰ লগতে আধাৰ কাৰ্ড লিংক কৰা নাই 30 দিনৰ ভিতৰতে কৰিব লাগিব। ঘৰতে থাকি অনলাইনতে কৰিব পাৰিব এই কাম কাজ। LPG কাৰ্ড থকা প্ৰতিগৰাকী গ্ৰাহকেও কৰিব লাগিব EKYC ভেৰিফিকেশ্যন। অন্যত কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম, বঞ্চিত হ'ব LPG ৰিলিফৰ পৰা। যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে, আপুনি EKYC নকৰে আৰু আধাৰ কাৰ্ড লিংক নকৰে, তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। লগতে বঞ্চিত হ'ব ছাবচিডিৰ পৰাও। আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে ছাবচিডিৰ টকা জমা হয় নে নহয় কমেণ্ট কৰি জনাই দিব। IOCL আৰু LPG ডিষ্ট্ৰিবিউটৰে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত বিনামূলীয়া গেছ কানেকশ্যন আছে, আপুনি 30 দিনৰ পূৰ্বে আপুনি গেছৰ অফিচত গৈ কৰিব পাৰিব EKYCৰ কাম কাজ। লগতে আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব। নহলে কিন্তু আপুনি পুনৰ গেছ বুকিং কৰিলেও আপুনি কিন্তু গেছ নাপাব। লগতে ছাবচিডিৰ টকা জমা নহ'ব আপোনালোকৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, আপুনি আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।